যোৱাকালি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ নয়াগাঁৱৰ ওচৰত হেলাপাখিৰিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে যে নিহত হৈছে এজন। দুটা কৰি ভিডিঅ' মই আপোনালোকক আগতে দিছিলোঁ, আপোনালোকে চাইছে। দুটা কৰি ভিডিঅ'তে মই কিন্তু নিহত হোৱা ব্যক্তিজনৰ, নিহত হোৱা ল'ৰাজনৰ মই ডিটেইলছ দিব পৰা সক্ষম হোৱা নাছিলোঁ। আজি মই এই ভিডিঅ'টোত নিহত হোৱা ল'ৰাজন আৰু আহত হোৱা ল'ৰাজনৰ দুজনেৰে ডিটেইলছ দিবৰ কাৰণে মই সক্ষম হৈছোঁ। প্ৰথম ভিডিঅ'টোত আহত ব্যক্তিজনৰ নামো মই মেনশ্যন কৰিব পৰা হোৱা নাছিলোঁ। দ্বিতীয় ভিডিঅ'টোত মই আহত ল'ৰাজনৰ সবিশেষ দিবলৈ সক্ষম হৈছোঁ। আহত হোৱা ল'ৰাজন যোগীঘোপাৰ হয়, যোগীঘোপাৰ পংকজ ৰায়, আৰু তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনে ঢুকাইছে বহু আগতে। তেওঁৰ পিতৃৰ নাম হৈছে স্বৰ্গীয় কন্দৰ্প ৰায় আৰু তেওঁৰ মাতৃৰ নাম হৈছে স্বৰ্গীয় অনিতা ৰায়। তেওঁলোকে বহুত আগতে ঢুকাইছে। যোৱাকালি যি দুটা আপোনালোকক মই ভিডিঅ' দিছোঁ, সেই ভিডিঅ' দুটাত সেই ল'ৰাটোৰ গুৰুতৰ আঘাতৰ বিষয়ে কোৱা আছিলে, কিন্তু তেওঁ গুৰুতৰ আঘাত নহয়, ভয়ংকৰ গুৰুতৰ আঘাত বুলি আপোনালোকে ক'ব পাৰে। তেওঁৰ এটা ভৰি সম্পূৰ্ণ বিকল, এটা ভৰি কাটি পেলাব লাগিব। ই অপাৰেশ্যন কৰি ছাকচেছফুল হ'ব নোৱাৰে। এনেকুৱা গুৰুতৰ মানে ভয়ংকৰ গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছে। আৰু যিজন নিহত হৈছে তেখেতৰ ঘৰ হৈছে চলন্তপাৰা, বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চলন্তপাৰা কালী মন্দিৰৰ ওচৰত। তাৰমানে আমি সকলোৱে হৰিপানী বুলি ক'লে আমি চিনি পাওঁ। त्यो ভিডিঅ'টোতো মই নিহত হোৱা লোকজনৰ বা ল'ৰাজনৰ মই ডিটেইলছ দিব পৰা নাছিলোঁ, কিন্তু এই ভিডিঅ'টোত মই নিহত ল'ৰাজনৰো আপোনালোকক ডিটেইলছ দিবলৈ সক্ষম হৈছোঁ। নিহত হোৱা ল'ৰাজন হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চলন্তপাৰা হৰিপানীৰ কালী মন্দিৰৰ ওচৰৰ হয়। তেখেতৰ দেউতাকৰ নাম হৈছে বাচিম আলম। হয়, আপোনালোকে ঠিকেই শুনিছে, চলন্তপাৰাৰ হৰিপানী কালী মন্দিৰৰ ওচৰৰ হয় নাৰায়ণ মাল। নাৰায়ণ মাল বাচিম আলৰ পুত্ৰ, নাৰায়ণ মাল বাচিম আলৰ পুত্ৰ। তেওঁৰ দেউতাকৰ নাম হৈছে বাচিম আল আৰু নিহত হোৱা ল'ৰাজনৰ নাম হৈছে, নিহত হোৱা ব্যক্তিজনৰ নাম হৈছে নাৰায়ণ মাল। নিহত হোৱা ব্যক্তিজনৰ নাম হৈছে নাৰায়ণ মাল। বাইক কোনটা কোনটা লাগছে? বাইক তারা কত লাগছে? মোটটা মাত্র মানুষটা মারা গেছে না? বাইক এলাকা না ডেট নাকি? বাইকেরই না। বাইক কিছু না ওরা মুছে বাইক কিছু না শেষ লাগাইছে যাবে।